সো হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ। মই এগৰাকী এছপিৰেণ্ট SSC চিজিএলৰ কাৰণে মই প্ৰিপেৰেশ্যন কৰি আছোঁ আৰু তাৰ মাজতে মই তোমালোকৰ সহায়ৰ বাবে সময় উলিয়াই ভিডিঅ'বিলাক প্ৰস্তুত কৰি আছোঁ। আৰু তোমালোকে ইতিমধ্যে গম পাইছা পৰীক্ষালৈ যিহেতু সময় যথেষ্ট কমি আহিছে, গতিকে এইখিনি সময় খুব গুৰুত্ব সহকাৰে পঢ়া শুনাত মনোনিৱেশ কৰিব লাগে। আৰু পোনপ্ৰথমেই তোমালোকে নিজৰ পঢ়াৰ স্থিতিটো উপলব্ধি কৰি চাব লাগিব। কিমানখিনি চিলেবাছ কমপ্লিট হ'ল বা এতিয়াও বাকী আছে, এই সকলোবোৰ মূল্যাংকন কৰি চাব লাগিব আৰু পৰৱৰ্তী প্ৰস্তুতি চলাই নিব লাগিব। ঠিক আছে, চ' দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এইটো কেৱল তোমালোকৰ এই লেটাৰটো গড চেপ্টাৰটো হয়। ইয়াত 2015 চনৰ পৰা যিমানকেইটা শ্বৰ্ট কুৱেশ্যন আহিছে এই সকলোবোৰ প্ৰশ্নই দিয়া আছে। তোমালোকে লগতে দিয়া আছে কিমান চনত কোনটো কুৱেশ্যন আহিছিল। ভালদৰে তোমালোকে নিজৰ বহীত নোট কৰি ল'বা। অতিকৈ গুৰুত্বপূৰ্ণ আৰু তোমালোকে এটা আইডিয়া পাবা ইয়াৰ পৰা পৰীক্ষাত আগতে কেনেধৰণৰ প্ৰশ্নবিলাক আহিছে। গতিকে ধুনীয়াকৈ নোটবোৰ তোমালোকে বনাই লৈ ভালদৰে পঢ়া শুনা কৰিবা। এতিয়া আমাৰ এই লেটাৰটো গডৰ 1 নম্বৰীয়া কুৱেশ্যন আছিলে। প্ৰথম 1 নম্বৰ কুৱেশ্যনটো হ'ব চুজ দ্য কাৰেক্ট এনচাৰ ফ্ৰম দ্য এল্টাৰনেটিভ গিভেন। ঠিক আছে, এইটো আমাৰ 2015 চনত ফাইনেল পৰীক্ষাত আহি গৈছে। অপশ্যন এ দিয়া আছে আই নিড এ 100 পেজছ ডেছ। ঠিক আছে, এইটো প্ৰশ্নটো আচলতে তোমালোকে নিজে নোট কৰি ল'বা। ইয়াত উত্তৰ দিয়া নাই, যদি উত্তৰ লাগে তোমালোকে কমেণ্টত জনাবা। অপশ্যন বিত আছে চেণ্ড মি দ্য ৰেষ্ট চিন্স আই নিড ইট ভেৰি মাছ। ৰিলেক্স ৰিমেইনিং পাৰ্ট বি বিউৰিড। SSLC 16 চনত আহিছে। অপশ্যন চিত আছে দ্য হাউচ ডেছ দ্য অনলি ওৱান ইন এণ্টায়াৰ ভেলী ছেট অন দ্য ক্ৰেষ্ট অফ এ ল' হিল হোৱাইট হোল ফ্লেট। SSLC 2017 আহিছে। এতিয়া আমাৰ 2 নম্বৰ প্ৰশ্নটো হ'ব হোৱাট হেপেন টু লেঞ্চছ ফিল্ডছ আফটাৰ দ্য হেইলষ্টৰ্ম। হেইলষ্টৰ্ম হোৱাৰ পিছত লেঞ্চৰ পথাৰ এখন কেনেকুৱা হৈছিল, কি হৈছিল, আমাৰ আহিছিল 2015 চনত। 3 নম্বৰ প্ৰশ্নটো হ'ব হুৱেৰ ৱাজ লেঞ্চছ হোম ছিটুৱেটেড। লেঞ্চৰ ঘৰটো ক'ত অৱস্থিত আছিল, 2016 চনত আহিছে। আমাৰ 4 নম্বৰ প্ৰশ্নটো অল থ্ৰু দ্য নাইট লেঞ্চ থট অনলি অফ দিছ ওৱান হোপ হোৱাট ৱাজ লেঞ্চছ অনলি হোপ। লেঞ্চৰ একমাত্ৰ চিন্তাটো কি আছিল বা আশাটো কি আছিল, 2017 চনত আহিছিল। আৰু তোমালোকে প্ৰশ্নবোৰ অলৰেডি চাগে তোমালোকে তোমালোকৰ স্কুলতে হওক বা ঘৰুৱা টিউশ্যনতে হওক তোমালোকৰ ধুনীয়াকৈ নোটছ বনাইছা বুলি ভাবি লৈছোঁ। গতিকে প্ৰশ্নবিলাক মই ইম্পৰ্টেণ্ট আৰু আগতে পৰীক্ষাত আহি যোৱা প্ৰশ্নবিলাক আনিছোঁ। গতিকে তোমালোকে নিজে উত্তৰবোৰ কৰি ল'বা। প্ৰশ্নবিলাক বিশেষকৈ ইম্পৰ্টেণ্ট হয়, গতিকে প্ৰশ্নবোৰ নিজে নোট কৰি ল'বা। ঠিক আছে, 5 নম্বৰ প্ৰশ্নটো হ'ল হোৱাট টাইপ অফ এ মেন ৱাজ দ্য পোষ্টমাষ্টাৰ। পোষ্টমাষ্টাৰজন কেনেকুৱা ধৰণৰ ব্যক্তিত্বৰ মানুহ আছিল। SSLC 2019 চনত আহিছে। 6 নম্বৰটো হ'ল হোৱাট ৱাজ দ্য ওৱান হোপ অফ লেঞ্চৰ। আকৌ SSLC 20 আহিছে। 7 নম্বৰটো হ'ল হোৱাট ডিড লেঞ্চ চে টু হিজ চনছ আফটাৰ দ্য হেইলষ্টৰ্ম। হেইলষ্টৰ্ম হোৱাৰ পাছত লেঞ্চই তেওঁৰ ল'ৰাকেইটাক কি বুলি কৈছিল। ঠিক আছে, 2020 চনত আহিছে। আৰু শ্বৰ্ট টাইপ অফ কুৱেশ্যনছ মাৰ্কছ 2-3 নম্বৰৰ প্ৰশ্নবিলাক এইবোৰ আছিলে। 1 নম্বৰ দিজ আৰ নট ৰেইনড্ৰপছ ফলিং ফ্ৰম দ্য স্কাই, দে আৰ নিউ কইনছ। হোৱাই ডিড লেঞ্চ কনচিডাৰ দ্য ৰেইনড্ৰপছ এজ নিউ কইনছ। ঠিক আছে, এইটো তোমালোকে নিশ্চয় বুজি পাইছা। এইটো 2015 চনত আহিছিলে। এইটোত ব্যাখ্যা কৰি লিখিব লাগে 2-3 নম্বৰৰ কাৰণে। গতিকে প্ৰশ্নটো এয়া, তোমালোকে স্কুলৰ নোটছবিলাকৰ পৰাই হওক এইটো নিজে লিখি ল'বা। ঠিক আছে, যদি নোটছবিলাকো দৰকাৰ হয়, এনচাৰবিলাকো দৰকাৰ হয়, তেনেহ'লে কমেণ্টত জনাবা। মই পৰৱৰ্তী সময়ত দিবলৈ চেষ্টা কৰিম বা দিয়াৰ ব্যৱস্থা কৰিম। ঠিক আছে, 2 নম্বৰটো হ'ল বাট ডণ্ট চেণ্ড ইট টু মি থ্ৰু দ্য মেইল বিকজ দ্য পোষ্ট অফিচ এমপ্লয়িজ আৰ এ বাঞ্চ অফ ক্ৰ'কছ। হোৱাট মেড লেঞ্চ থিংক ডেট দ্য পোষ্ট অফিচ এমপ্লয়িজ ৱেৰ এ বাঞ্চ অফ ক্ৰ'কছ। 2016 চনত আহিছে। এইটো তোমালোকে নিজে লিখি ল'বা। আৰু 3 নম্বৰ প্ৰশ্নটো হোৱাট ডিড দ্য পোষ্টমাষ্টাৰ ডু আফটাৰ হি হেড ৰিচিভ লেঞ্চছ লেটাৰ। লেঞ্চছ লেটাৰখন পাই পোষ্টমাষ্টাৰজনে কি কৰিছিল, সেইটোৰ ওপৰত প্ৰশ্ন আহিছে 2017 চনত 2020 চনত। গতিকে কিমান ইম্পৰ্টেণ্ট তোমালোকে নিজে বুজি পাইছাই। গতিকে লিখি লৈ উত্তৰবিলাক ভালদৰে পঢ়ি যাবা। এতিয়া 4 নম্বৰটো হ'ল হোৱাট ডিড লেঞ্চ ডু থ্ৰু আউট দ্য মৰ্ণিং, হোৱাট ডিড হি চি ইন দ্য নৰ্থ ইষ্ট।
ঠিক আছে 2018 চনত এইটো আহিছিল আৰু 5 নম্বৰত লেঞ্চৰ soul was filled with sadness why 2018 চনত আহিছে 6 নম্বৰ কুৱেশ্যনটো হ'ল the only thing the earth needed what only thing did the earth need ঠিক আছে এইটো 19 চনত আহিছে what did লেঞ্চৰ write in his letter to God SSLC 2019 লেঞ্চই চিঠিখনত ভগৱানলৈ কি লিখিছিল ঠিক আছে এইটো ওপৰত আহিছে এইকেইটাই আছিল অতি গুৰুত্বপূৰ্ণ পূৰ্বতে পৰীক্ষাত অহা প্ৰশ্নসমূহ ইয়াৰ ভিতৰতে তোমালোকৰ আগন্তুক এক্সামত আহিব গতিকে অত্যন্ত গুৰুত্বপূৰ্ণ তোমালোকে নিজে নোট ডাউন কৰি লৈ ভালদৰে পঢ়া শুনা কৰিবা এইটো ইয়াৰ মাজৰ পৰাই তোমালোকৰ পৰীক্ষাত আহিব গতিকে আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া শুনা কৰি